হেল্ল' বন্ধুসকল, এটা বিশেষ ভিডিঅ'। আমি যেতিয়া ফেচবুকত কাম কৰিম, আমি মানে কণ্টেণ্ট মনিটাইজেশ্যনৰ কাৰণে আমি বহুত কষ্ট কৰিব লগা হয়। আমি বহুত কষ্ট কৰোঁ, ভিডিঅ' দিওঁ, ফটো দিওঁ, ষ্টৰি দিওঁ, কিবা দিওঁ। তাৰপিছত আমি যেতিয়া কণ্টেণ্ট মনিটাইজেশ্যনটো পাওঁ, তেতিয়া আমাৰ চিন্তা হয় যে আমি কেনেকৈ আৰ্নিং কৰিম। আৰ্নিং কৰিবৰ কাৰণে আমি বহুত কষ্ট কৰোঁ। ভিডিঅ'ৰ পৰা হওক, ফটোৰ পৰা হওক, ষ্টৰিৰ পৰা হওক, লগ ভিডিঅ'ৰ পৰা হওক, আমি বহুত চেষ্টা কৰোঁ। চেষ্টা কৰি যেতিয়া আমাৰ আৰ্নিং বেছি নহ'ব, আপোনালোকে যেতিয়া আৰ্নিংটো দেখিব বা আৰ্নিং হোৱা নাই, আপোনাৰ হয়তো কাৰোবাৰ হৈছে, আৰ্নিং নোহোৱাৰ পিছত আপোনালোকৰ মনটো মানে টেঙা হৈ যায়, মানে ইচ্ছা নাযায় হৈ যায় আপোনালোকৰ। তেতিয়া আপোনালোকে কৰে কি, বাদে দিওঁ নেকি, মানে বিৰক্তি হৈ যায়। আৰু সেইটো কাম আপোনালোকে নকৰিব। আজি ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য মোৰ এইটোৱে, আপোনালোকে সেইটো কাম নকৰিব। আপোনালোকে ইমান কষ্ট কৰি ফেচবুকটো গ্ৰ' কৰিছে বা আপোনালোকে কণ্টেণ্ট মনিটাইজেশ্যনটো পাইছে, পোৱাৰ পিছত আৰ্নিং হৈছে যদিও ইমান হোৱা নাই, তেতিয়া আপোনালোকে ভাবিব আৰ্নিং কাম নাই, কিবা নাই। এইটো ভুল কাম আপোনালোকে নকৰিব। যদি এইটো ভুল কাম কৰে, আপোনালোকৰ কিন্তু লাইফ চেছ। গতিকে এইটো ভুল কাম নকৰিব। আপোনালোকে কণ্টিনিউৱাছলি আগলৈ যাই থাকক। আপুনি কণ্টেণ্ট মনিটাইজেশ্যন পাইছে, ডাঙৰ কথা নহয়। আপুনি আৰ্নিঙৰ মাথাটো বাদ দিয়ক, আপোনালোকে ভাল কণ্টেণ্ট দি থাকক, বস্তুবিলাক আপোনাৰ কৰণীয় কামখিনি কৰি যাই থাকক। এদিন চাব আপুনি বহুত ইনকাম কৰিব পাৰিব। গতিকে যদি ভিডিঅ'টো ভাল লাগিছে, যদি ইনফৰ্মেটিভ হয়, তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ফ'ল' কৰিব নাপাহৰিব। আৰু লাষ্টত এটা কথাই মই কৈ আছোঁ, আপোনালোকে কিন্তু হতাশ নহ'ব, ডেমেজ নহ'ব, বুজি পাইছে? আপোনালোকৰ কামখিনি আপোনালোকে কৰি যাওক। পইচা এদিন নহয় এদিন আপোনালোকে পাবয়ে। পইচাৰ কথা চিন্তা নকৰিব, আপোনালোকে ভাল কণ্টেণ্ট দিয়ক, কণ্টেণ্টৰ কথা চিন্তা কৰক। আৰু এটা কাম কৰক, আপোনালোকে এটা কথা ভাবক যে আপোনালোকে মানুহবিলাকৰ লগত চিনাকি হৈছে, ছ'চিয়েল মিডিয়াত চিনাকি হোৱাটো বহুত ডাঙৰ কথা। গতিকে আপোনালোকে বেলেগ মানুহৰ পৰা মৰম পাব, কিবা হ'ব। গতিকে আপোনালোকৰ কামখিনি কৰি যাওক, পইচা অট'মেটিকলি এদিন আহিব। আপোনালোকে বেলেগৰ কথা নাভাবিব, কাৰণ এই পৃথিৱীত আপোনালোকৰ ভাল পোৱা মানুহতকৈ বেয়া পোৱা মানুহৰ সংখ্যা বেছি। গতিকে কিছুমান কাম কৰিলে কিছুমানে আপোনাক হতাশ কৰিবৰ কাৰণে কিবা কিবি কথা ক'ব। গতিকে এইবিলাক কথাত আওকাণ কৰিব, সেইবিলাক কথাত গুৰুত্ব নিদি কিনে আপুনি আগবাঢ়ি যাব। তেতিয়াহে আপুনি ছাকচেছফুল হ'ব পাৰিব। আৰু আপোনালোকে আৰ্নিং কৰিবৰ কাৰণে আপোনালোকে ফটো ইউজ কৰক, ফটো দিয়ক। আপোনালোকে দিনত 4-5টা ফটো দিয়ক। ফটোৰ পৰা আৰ্নিং ভাল আৰ্নিং হয়। ভাল ফটো দিয়ক। একদিনত 4-5টা ফটো দিয়ক, একদম ভাল আৰ্নিং হ'ব। গতিকে মোৰ ক'বলগা এইখিনিয়ে। জয় আই অসম।